ৰিমছত সকলোৰে টিচাৰ কোড পাবৰ কাৰণে বিশেষকৈ যিসকলৰ নতুন এপইণ্টমেণ্ট হৈছে তেওঁলোকৰ টিচাৰ কোড ব্লগ MIS বা ব্লগত আপোনালোকে নাপাব। সেইকাৰণে আপোনালোকৰ টিচাৰ কোডসমূহ পাবৰ কাৰণে ৰিমছ এপৰ জৰিয়তে কেনেদৰে পাব, আমি ৰিমছ এপৰ জৰিয়তে তাক সকলোৰে বাবে উপলব্ধ হ'ব। প্ৰথমে আমি মোবাইল ক্ৰম ব্ৰাউজাৰ খুলিম। ক্ৰম ব্ৰাউজাৰত awesomessa.com/rims/ তেনেধৰণে টাইপ কৰিলে পোনপটীয়াকৈ আহিব। awesomessa.com টাইপ কৰিও আপোনালোকে তাতো পাব, চাৰ্চ কৰিব পাৰিব। এনেধৰণে চাৰ্চ কৰাৰ পিছত আমি ৰিমছৰ কাৰণে লগ ইন কৰিব লাগিব। লগ ইন তলত আছে অপশ্যনটো। লগ ইন অপশ্যনৰ ইউজাৰ নেম স্কুল কোড হ'ব, ডাইচ কোড, পাছৱৰ্ড স্কুল @123। যদি কোনোবাই আগতে কৰি থৈছে আপোনালোকৰ পুৰণা পাছৱৰ্ডটো ব্যৱহাৰ কৰিব। ইয়াৰ পাছতে এনেধৰণে চেঞ্জ পাছৱৰ্ড দেখুৱাব। এইখন আপুনি নকৰিলেও আপোনাৰ যিটো টিচাৰ কোড সেইটো পাব পাৰিব, কৰিলেও কৰি থ'ব পাৰি, কোনো প্ৰব্লেম নাই। তাৰ কাৰণে টিচাৰ কোডটো পাবৰ কাৰণে আমি ওপৰত পেৰেলেল ৰাইট ছাইডৰ ওপৰত পেৰেলেল বাৰ তাতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত টিচাৰ এণ্ড ষ্টাফত গৈ টিচাৰ এণ্ড ষ্টাফ লিষ্টিং তাতে ক্লিক কৰাৰ পিছত আমি তলতে টিচাৰসকলৰ নাম আহিব। ইয়াতে ছাপ'জ এখন বিদ্যালয়ৰ দিয়া হৈছে। ইয়াতে আপোনালোকে ভিউ টিচাৰৰ বিপৰীতে যিটো ভিউ আছে এজন টিচাৰৰ, তাতে আপোনালোকে চিলেক্ট কৰি চাব পাৰিব। ভিউটো চালে আপোনাৰ ডিটেইলছখিনি, পাৰ্চনেল ডিটেইলছ তলতে আহিব। চ' এনেধৰণে আপোনাৰ ইউনিক আইডিটো পাব। আমি ইয়াতে সকলো ডিটেইলছ আমি ৰিমছতো কৰিব পাৰিম। যিখিনি ডিটেইলছ প্ৰফেচনেল হওক, পাৰ্চনেল হওক, সকলো ডিটেইলছ ইয়াত আপোনাৰ আপডেট কৰিলেও, আপুনি ইটো পৰ্টেলত নকৰিলেও ইয়াত কৰিলেও হ'ব, ৰিমছত কৰিলেও হ'ব, HRMS পৰ্টেলত নকৰিলেও। কিন্তু সাধাৰণতে HRMS পৰ্টেলত যিহেতু সকলোৱে প্ৰিফাৰ কৰি আছে কৰিব কাৰণে, তাৰ কাৰণে ইয়াৰ পৰা আপুনি যদি ব্লকৰ পৰা নাপায় বা CRCGৰ পৰা যদি আপুনি টিচাৰ কোডটো নাপায়, তেতিয়া ইয়াৰ পৰা আপুনি সংগ্ৰহ কৰিব পাৰিব। আমি এখন এনেধৰণেৰে ডেস্কটপ চাইড কৰি চাব পাৰিম। সম্পূৰ্ণ লিষ্টখন আহিব ফোনতে। এনেধৰণে সকলো ডিটেইলছ ইয়াতো আপুনি ছাবমিট কৰিব লাগিব। তাৰ কাৰণে আপুনি প্ৰফাইলটো যিটো পাছৱৰ্ডটো চেঞ্জ কৰি পেলাই চেঞ্জ কৰি ল'ব লাগিব। তেতিয়া আপোনাৰ ইয়াতে যিটো আপোনাৰ প্ৰফাইল সেইটো চেঞ্জ হ'ব। ইয়াৰ পিছত আমি যিটো পাম, তেতিয়া আমি HRMSassam.in যিটো আমাৰ পৰ্টেল হয় তাত গৈ আমাৰ ডিটেইলছখিনি ইয়াতে ক্ৰিয়েট লগ ইন কৰি আমি ছাবমিট কৰি যিটো পাছৱৰ্ড দিম, পাছৱৰ্ড আৰু হেৰিৰ সৈতে আমি লগ ইন কৰি আপোনাৰ যিটো টিচাৰ কোড পালে বা আপোনাৰ যিখিনি ডিটেইলছ ইয়াতে এণ্ট্ৰি কৰিব লাগিব, তাৰ বাবে আন এটা ভিডিঅ' দিয়া আছে, আপোনালোকে চাব পাৰিব।